নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। ইতিমধ্যে SSC CHSLৰ এডমিট কাৰ্ড তথা এক্সাম ডেটৰ ষ্টেটাছ আহি গৈছে আৰু আপোনালোকে হয়তো গমেই পাইছে আপোনালোকৰ এক্সাম কোন তাৰিখে, কোন সময়ত, কোন চহৰত। তো যোৱাকালি মই এই ওপৰত ভিডিঅ' এটা আগবঢ়াইছোঁ। আপোনালোকে যদি চোৱা নাই সেইটো চাই আপোনাৰ এক্সাম ষ্টেটাছটো চাই ল'ব। আৰু আজিৰ এই ছেশ্যনটোত আমি 50টা ইম্পৰ্টেণ্ট ৰিপিটেড GK প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম, যিবোৰ মাথো SSC বুলি নহয়, অসম পুলিচ, ইৰিগেশ্যন এক্সাম, RRB আৰু GMCH সকলো এক্সামৰ কাৰণে আপোনালোকে চাব পাৰে। তো ভিডিঅ'টো নিশ্চয় লাইক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি গোটেই প্ৰশ্নবিলাক ওৱান লাইনাৰ হিচাপে চাম। মাল্টিপল চইচ কুৱেশ্যন আহিব, কিন্তু তথাপি আপোনালোকে ওৱান লাইনাৰ হিচাপে চালে সোনকালে কমপ্লিট হ'ব 50টা প্ৰশ্নৰ উত্তৰ। তো প্ৰথম প্ৰশ্নটো হৈছে এই যিকেইটা প্ৰশ্নৰ উত্তৰ এইকেইটা 9/1/2017 CHSL এক্সামত অহা প্ৰশ্ন। তো CHSL এক্সামত প্ৰায় প্ৰশ্ন ৰিপিট হৈ থাকে আৰু এই এক্সামবিলাকৰ পৰা আমাৰ অন্য এক্সামতো প্ৰশ্নবিলাক দেখিব পোৱা যায়, সেইকাৰণে এই ছেশ্যনটো লৈ আহিছোঁ। তো 1 নম্বৰ প্ৰশ্নটো হৈছে হুইচ লেংগুৱেজ ইজ ইউজ টু এক্সেছ ডাটা ফ্ৰম এ ডাটাবেছ। ডাটাবেছৰ পৰা এই ডাটা এক্সেছ কৰিবলৈকে কি লেংগুৱেজ ব্যৱহাৰ কৰা হয়? এইটো কম্পিউটাৰৰ প্ৰশ্ন, SQL ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছতে ইলেক্ট্ৰিক ট্ৰাম ৱাজ ইনভেণ্টেড বাই। ইলেক্ট্ৰিক ট্ৰামটো কোনে ইনভেণ্ট কৰিছে? ফাইডুৰ পিৰটস্কিয়ে। 3 নম্বৰটো আছে ডেছ ইজ এ চিমটম অফ হেমিওফেলিয়া। হেমিওফেলিয়াৰ এটা চিমটমৰ কথা সুধিছে। হেমিওফেলিয়া হ'লে এটা চিমটম হৈছে ন' ক্লটিং অফ ব্লাড, অৰ্থাৎ তেজ গোট নামাৰে, কাটিলে তেজ ওলাই থাকিব, তেনেকুৱা ধৰণৰ। ইয়াৰ পিছতে 4 নম্বৰটো প্ৰচেছ অফ পলিনেশ্যন বাই বাৰ্ড ইজ অলছ' ন'ন এজ। পলিনেশ্যন, চৰাইয়ে যি পলিনেশ্যন কৰে সেইটোক কি বুলি কোৱা যায়? ইংলিছত এইটো অৰ্নিথ'ফিলি বুলি কোৱা যায়। অৰ্নিথ'ফিলি কেতিয়াবা এটা শব্দত প্ৰকাশ কৰাও আহি যায় এইটোৰ ওপৰত। ইয়াৰ পিছতে যাব 5 নম্বৰটো স্পাইডাৰ্ছ বিলং টু দ্য ফিলম। স্পাইডাৰবিলাক কোনটো ফিলামৰ অন্তৰ্ভুক্ত? অৰ্থপোডা। ইয়াৰ পিছতে দ্য ডেঞ্চিটি অফ পিয়'ৰ ৱাটাৰ ইজ। পিয়'ৰ ৱাটাৰৰ ডেঞ্চিটি অৰ্থাৎ ঘনত্ব কিমান? 1 গ্ৰাম প্ৰতি চেণ্টিমিটাৰ কিউব। হোৱাট হেপেন্স ইন এন অক্সিডেশ্যন ৰিয়েকশ্যন। অক্সিডেশ্যন ৰিয়েকশ্যনত কি হয়? ইলেক্ট্ৰনছ আৰ লছ, ইলেক্ট্ৰনবিলাক হেৰুৱায়। নালন্দা মহাবীৰা চাইট ইজ ইন। নালন্দা মহাবিহাৰ এয়া ক'ত আছে? বিহাৰত আছে। তো ইয়াৰ পিছৰটো দ্য ডিজাৰ্ট ফেষ্টিভেল ইজ হেল্ড ইন। ডিজাৰ্ট ফেষ্টিভেল অৰ্থাৎ মৰুভূমি উৎসৱ ক'ত পালন কৰা হয়? জয়ছালমীৰত পালন কৰা হয়। ইয়াৰ পিছতে আছে CHSLত ইকনমিক্সৰ এটা প্ৰশ্ন আহে এনেকুৱা ধৰণৰ। এই প্ৰশ্নটো চাব, ইন 2005 দ্য নমিনেল ৰেট অফ ইণ্টাৰেষ্ট ইন কাউণ্ট্ৰি ৱাজ 6% এণ্ড দ্য ইনফ্লেশ্যন ৰেট দেন ৱাজ 1.5%. চ' ৰিয়েল ৰেট অফ ইণ্টাৰেষ্ট ইন 2015 2005 হ'ব লাগে, একচুৱেলি 2015 হ'ব লাগে। এইটো 2015ত কৈছে যে ৰেট অফ ইণ্টাৰেষ্ট, নমিনেল ৰেট অফ ইণ্টাৰেষ্ট 6% আৰু ইনফ্লেশ্যন ৰেট যিটো মুদ্ৰাস্ফীতিৰ ৰেট সেইটো হৈছে 1.5%। এতেকে ৰিয়েল ৰেট কিমান হ'ব? তো এই ৰিয়েল ৰেট উলিয়াবলৈকে আমি এই যিটো নমিনেল ৰেট তাৰ পৰা ইনফ্লেশ্যন ৰেটটো বিয়োগ কৰি দিম 4.5%। এনেকুৱা বিভিন্ন প্ৰশ্ন আপোনালোকে আগন্তুক পাব। ইয়াৰ সমাধানবিলাকৰ কাৰণে বেলেগ এটা ছেশ্যন মই আপোনালোকলৈ আগবঢ়াম। ইয়াৰ পিছতে 11 নম্বৰটো দ্য গুডছ হুইচ পিপল কনজিউম মোৰ হুৱেন প্ৰাইচ ৰাইজেছ আৰ কল্ড। এনেকুৱা কিছুমান বস্তু যিবোৰৰ দাম বাঢ়িলেহে মানুহে সেইবোৰ উপভোগ কৰে বা কনজিউম কৰে। তো সেনেকুৱা বস্তুবিলাকক কি কোৱা হয়? গিভেন গুডছ বুলি কোৱা হয়। হু কইন দ্য টাৰ্ম ইক'লজি। ইক'লজি টাৰ্মটো কোনে কইন কৰিছিলে? কোনে এইটো উলিয়াইছিলে? আৰ্নষ্ট হেকেলে ইক'লজি টাৰ্মটো উদ্ভৱ কৰিছিলে বা এইটো দিছিলে। বানানা ফ্ৰেকল ইজ এ প্লেণ্ট ডিজিজ। ইট ইজ কজড বাই। বানানা ফ্ৰেকল এটা এই গছৰ এটা বেমাৰ হয়। এইটো কিহে সংঘটিত কৰে? কিহৰ কাৰণে এই বেমাৰটো হয়? ফাংগাছৰ কাৰণে, ফাংগাছ বা বেংছতা। পাবলো পিকাছো ৱাজ ফ্ৰম। পাবলো পিকাছো কোনখন দেশৰ? স্পেইনৰ হয়। ইয়াৰ পিছতে ডেছ ইণ্ডিয়ান চিলি ইজ কনচিডাৰ্ড ওৱান অফ দ্য হটেষ্ট চিলি ইন দ্য ৱৰ্ল্ড। চিলি মানে আটাইতকৈ গৰম জলকীয়া, আটাইতকৈ ধৰা জলকীয়াটো হৈছে ভোট জলকীয়া। তো এইটো আমাৰ ভাৰতবৰ্ষৰ, আমাৰ অসমৰ বুলি ক'ব পাৰে। নেম দ্য হটেষ্ট প্লেনেট। হটেষ্ট প্লেনেট কোনটো? ভেনাছ। চাওক, সূৰ্যৰ আটাইতকৈ ওচৰত কি আছে? মাৰ্কাৰী আছে। মাৰ্কাৰী কিন্তু হটেষ্ট নহয়, ভেনাছটো আটাইতকৈ গৰম, কাৰণ ভেনাছত পৃষ্ঠভাগত আটাইতকৈ বেছি কাৰ্বন ডাই অক্সাইড আছে। হু কিল্ড মহাত্মা গান্ধী। এইটো যথেষ্ট ইজি। মহাত্মা গান্ধীক কোনে হত্যা কৰিছিলে? নাথুৰাম গডছে। 18 নম্বৰটো হোৱাট ৱাজ দ্য কেপিটেল অফ মহাৰাজা ফানজিত সিংছ কিংডম। মহাৰাজা ফানজিত সিঙৰ কিংডমৰ ৰাজধানী কি আছিলে? লাহোৰ আছিলে। এইবোৰ হিষ্ট্ৰী প্ৰশ্ন, এইবিলাক ৰিপিটেড হৈ থাকে প্ৰায়ে। 19 নম্বৰটো ডেছ ইজ দ্য 2016 অস্কাৰ উইনাৰ ফৰ বেষ্ট এক্টৰ। 2016ৰ অস্কাৰ উইনাৰ
বেষ্ট এক্টৰৰ অস্কাৰ উইনাৰ তো এইজন হৈছে লিওনাৰ্ডো ডিকেপ্ৰিঅ 2016ৰে আছিলে এইটো 2017ত আহিছে এই প্ৰশ্নটো তো আমাৰ এইবাৰ 2020 যিহেতু 2019ৰ অস্কাৰখিনি আমি চাব লাগিব তো ইয়াৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এই সেশনবিলাকো আগবঢ়াম কম দিনৰ ভিতৰত হু ডিস্কভাৰ থিয়ৰী অফ ৰিলেটিভিটি এইটো কোনে ডিস্কভাৰ কৰিছিলে এলবাৰ্ট আইনষ্টাইনে হুইচ ডিভাইচ ইজ ইউজ টু মেজাৰ দ্য ডেপ্থ অফ অচিয়ান সাগৰৰ গভীৰতা জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় ফেথোমিটাৰ নামৰ যন্ত্ৰটো ব্যৱহাৰ কৰা হয় দ্য মুভমেণ্ট অফ অবজেক্টিভ ৰিজলিউশ্যন টু গাইড দ্য ডেলিভাৰেশ্যন অফ দ্য এছেম্বলি ৱাজ ষ্টাৰ্টেড বাই তো এইটো কোনে ষ্টাৰ্ট কৰিছিলে জৱাহৰলাল নেহৰুৱে ইয়াৰ পিছতে ৰাজ্যসভা মেম্বাৰ হেজ টেনিউৰ অফ 10 ইয়াৰ ৰাজ্যসভাৰ মেম্বাৰবিলাকৰ কিমান বছৰৰ টেনিউৰ থাকে কাৰ্যকাল থাকে 6 বছৰৰ থাকে লোকসভাৰ আকৌ 5 বছৰ বা আমাৰ বিধানসভাৰো 5 বছৰ লিম্বাৰাম ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট লিম্বাৰাম কোনটো খেলৰ লগত জড়িত হৈ আছে আৰ্চাৰী ইয়াৰ পিছতে 25 নম্বৰটো হু ৰড দ্য বুক গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী এই কিতাপখন কোনে লিখিছে জৱাহৰলাল নেহৰুদেৱে লিখিছে তো মাজতে আপোনালোকক কওঁ যে এছএছচিৰ কাৰণে যদি এতিয়ালৈকে আপোনালোকে কিতাপ কিনা নাই তেনেহ'লে এই কিতাপখন কিনক মাথো 311 টকা বৰ্তমান ডেছক্ৰিপশ্যনৰ প্ৰথমতে লিংক পাব ইয়াতে জিকে মেথছ ৰিজনিং ইংলিছ সকলো টপিক আছে ধুনীয়াকৈ বুজোৱা আছে আৰু আপোনালোকৰ আগন্তুক অসম পুলিচ বা ইৰিগেশ্যন বা অন্যান্য যিবোৰ আমাৰ অসমৰ এক্সাম আহি আছে জুনিয়ৰ এছিষ্টেণ্ট বা তেনেকুৱা সকলো এক্সামৰ কাৰণে কামত আহিব তো এইখন কিতাপ আপোনালোকে সোনকালে অৰ্ডাৰ কৰি কিনি ল'ব তো এইবাৰ আমি 26 নম্বৰ প্ৰশ্ন আলোচনা কৰিম অন্য এখন পেপাৰ এছএছচি চিএইচএলৰ 2017ত অহা প্ৰশ্ন এইখন দ্য টেগলাইন ডু নো ইভিল ইজ অউণ্ড বাই ডু নো ইভিল এইটো টেগলাইন কোনটো কোম্পানীৰ গুগলৰ এইটো টেগলাইন ইলেক্ট্ৰিক শ্বেয়াৰ ৱাজ ইনভেণ্টেড বাই ইলেক্ট্ৰিক শ্বেয়াৰ কোনে ইনভেণ্ট কৰিছে আলফ্ৰেড পি চাউথউইকে ব্ৰেইন ফেভাৰ ইজ এ ডিজিজ স্প্ৰিড থ্ৰু ব্ৰেইন ফেভাৰ এই বেমাৰটো কিহৰ দ্বাৰা বিয়পে বুলি কৈছে মস্কুইটো মহৰ দ্বাৰা মেনগ্ৰোভছ আৰ প্লেণ্ট ডেট হেভ মেনগ্ৰোভ প্লেণ্টবিলাকৰ গছবিলাকৰ কি আছে ৰেছপাইৰেটৰী ৰুটছ আছে ৰোডেণ্টিনা চাইৰাছ ইজ দ্য চাইণ্টিফিক নেম অফ তো এইটো কিহৰ বৈজ্ঞানিক নাম স্কুইৰেলৰ অৰ্থাৎ কেকটুৱা ইয়াৰ পিছতে আছে দ্য ৰিয়েকশ্যন ইন হুইচ অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন অকাৰ্ছ চিমুলটেনাছলি আৰ কল্ড অক্সিডেশ্যন আৰু ৰিডাকশ্যন একেলগে অকাৰ হয় একেলগে উদ্ভৱ হয় বা একেলগে আহে সেইটো ৰিয়েকশ্যনক কি কোৱা হয় ৰেডক্স ৰিয়েকশ্যন কোৱা হয় তো যিহেতু চিএইচএছএল এক্সামত জিকেৰ সকলো আহে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি লগতে হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি তো সকলোবিলাক প্ৰশ্ন ইয়াতে দুই এটাকৈ আছে তো আপোনালোকে সকলোবিলাক টপিক ইয়াতে পাই যাব হু ডিস্কভাৰ্ড নাইট্ৰজেন কোনে আৱিষ্কাৰ কৰিছিলে ৰাদাৰফৰ্ডে উৰিষ্যাছ ৱৰ্ল্ড ফেমাছ কোনাৰ্ক ছান টেম্পল ৱাজ বিল্ট বাই চাওক এনেকৈ আহে কোনাৰ্ক ছান টেম্পলটো ক'ত অৱস্থিত উৰিষ্যাত অৱস্থিত আৰু এইটো কোনে নিৰ্মাণ কৰাইছিলে নৰসিম্হা দেৱাই নিৰ্মাণ কৰাইছিলে ইয়াৰ পিছতে নেপালী ইজ প্ৰাইমাৰীলি স্পকেন ইন হুইচ ইণ্ডিয়ান ষ্টেট কোনখন ৰাজ্যত নেপালী ভাষাটো বিশেষভাৱে মানে কোৱা হয় প্ৰাইমাৰীলি প্ৰাথমিকভাৱে তাতে প্ৰায় নেপালী ভাষাই চলে সেইখন হৈছে ছিকিম ৰাজ্য ইয়াৰ পিছতে এ মেনুফেকচাৰাৰ ফেচেছ এ প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড অফ A-2 for its product if it lowers its price by 5% the increase in quantity sold will be তো এইটো এটা ইকনমিক্সৰ প্ৰশ্ন ইকনমিক্সৰ এইটো সমাধান কৰিব লাগিব আমি তো ইয়াৰ সমাধানটো ওলাই 10% তো ইয়াৰ ওপৰত মই আপোনালোকক এক্সট্ৰাকৈ এটা সেশন আগবঢ়াম যিহেতু সেই সেশনটো অকণমান দীঘলীয়া হ'ব ইয়াৰ পিছতে চাব ইফ কেছ ৰিজাৰ্ভ ৰেচিঅ' ডিক্ৰিজেছ ক্ৰেডিট ক্ৰিয়েশ্যন উইল বি কেছ ৰিজাৰ্ভ ৰেচিঅ' যদি ডিক্ৰিজ কৰা হয় ক্ৰেডিট ক্ৰিয়েশ্যনটো কি হয় ইনক্ৰিজ হয় তো এই যিটো আহিছে কেছ ৰিজাৰ্ভ ৰেচিঅ' যিটো CRR বুলি কোৱা হয় RBIৰ মনিটৰী পলিচিৰ অন্তৰ্ভুক্ত হয় ইয়াৰ পিছতে আছে 12 নম্বৰটো ডিভাইচ ইউজড ফৰ দ্য ডিটেকশ্যন এণ্ড মেজাৰমেণ্ট অফ অল টাইপ অফ ৰেডিয়েশ্যন আলফা বিটা গামা এই সকলোবিলাক ৰেডিয়েশ্যন ডিটেক্ট কৰিবলৈ মানে গম পাবলৈ কি ধৰণৰ যন্ত্ৰ বা ডিভাইচ ব্যৱহাৰ কৰা হয় গেইগাৰ কাউণ্টাৰ নামৰ যন্ত্ৰটো ব্যৱহাৰ কৰা হয় হেমেটাইট ইজ এন অ'ৰ মিনাৰেল অফ হেমেটাইট কিহৰ আকৰ আইৰণৰ আকৰ নেম দ্য লিড এক্টৰ ইন দ্য হলিউড মুভি টপ গান নামৰ এখন হলিউডৰ চিনেমা আছে সেইখনৰ লিডিং এক্টৰত কোন আছিলে টম ক্ৰুইজ দ্য ষ্টাডি অফ ইউনিভাৰ্ছ ইজ ন'ন এজ বিশ্বব্ৰহ্মাণ্ডৰ ষ্টাডিক কি বুলি কোৱা হয় কসমলজি বুলি কোৱা হয়
shortest day in the northern hemisphere is northern hemisphere আটাইতকৈ ছুটি দিন কোনটো 22 ডিসেম্বৰ northern hemisphere অৰ্থাৎ উত্তৰ গোলাৰ্ধ ইয়াৰ পিছতে আহিলে এডলফ হিটলাৰ দ্য ডেছ পলিটিচিয়ান ওয়াজ ৰেসপন্সিবল ফৰ জেনোসাইড অফ মিলিয়ন অফ জিউছ হত্যা কৰিছিলে এও কোৰ পলিটিচিয়ান আছিল জাৰ্মানৰ পলিটিচিয়ান আছিল এডলফ হিটলাৰ পৃথ্বীৰাজ চৌহান মেৰিড ডেছ she was the daughter of his enemy জয়চন্দ্ৰ গাহাদৱাল পৃথ্বীৰাজ চৌহানে কাক বিয়া কৰাইছিলে সম্যুক্তাক বিয়া কৰাইছিলে আৰু এই সম্যুক্তা পৃথ্বীৰাজ চৌহানৰ এটা শত্ৰু যাৰ নাম জয়চন্দ্ৰ গাহাদৱাল এওৰ জীয়েক আছিলে 19 নম্বৰটো ডেছ ইজ দ্য 2016 অস্কাৰ উইনাৰ ফৰ বেষ্ট ফৰেন লেংগুৱেজ ফিল্ম চাওক CHSL আপোনালোকে অস্কাৰৰ ওপৰত প্ৰশ্ন প্ৰত্যেক শিফটতে দেখিব তো প্ৰায় 10 দিন 12 দিন হ'ব আৰু প্ৰত্যেক শিফটতে এটা প্ৰশ্ন আহিব তো অস্কাৰৰ ওপৰত যিমানখিনি প্ৰশ্ন আছে আপোনালোকে চাই ল'ব কোনটো প্ৰশ্ন আপোনাৰ ভাগত পৰে ঠিক নাই তো এই সন অফ সোল নামৰ যিখন সিনেমা এইখনে বেষ্ট ফৰেন লেংগুৱেজ ফিল্ম হিচাপে বঁটা পাইছিলে অস্কাৰ উইনাৰ হৈছিলে 2016ত ইফ এ বল ইজ থ্ৰোন আপ ডেছ ডাজ নট চেঞ্জ এটা বল যদি ওপৰৰ ফালে দলিয়াই দিও কি চেঞ্জ নহয় উঠিছে এক্সেলাৰেশ্যন চেঞ্জ নহয় ইয়াৰ পিছতে if a body is moving on a circular path what is its average velocity if it completes one cycle in 1 second এটা মানে বডি এটা কোনো এটা বস্তু এটা সার্কুলার পথ অর্থাৎ ঘূৰ্ণীয়া পথত যদি ঘূৰি থাকে আৰু এভাৰেজ ভেলোচিটিটো কি কৈছে ইয়াৰ অৰ্থাৎ গতিবেগটো 1 সেকেন্ডত এক পাক ঘূৰিছে তেনে হলে ইয়াৰ হেৰিটো ঘূৰিছে এভাৰেজ ভেলোচিটিটো ঘূৰিছে এইটো হ'ব 0 তো এটা বস্তু এটা ৰাউন্ড এনেকুৱা ধৰণৰ গোলকৈ যদি 1 সেকেন্ডত এক পাক ঘূৰে ইয়াৰ এভাৰেজ ভেলোচিটিটো 0 হয় ইয়াৰ পিছতে হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্স অফ দ্য ৰাজ্যসভাৰ মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ কিমান হ'ব পাৰে 250 হ'ব পাৰে ইয়াৰ পিছতে আহিল হোৱাট ডাজ দ্য হুইল ইন দ্য নেশ্যনেল ফ্লেগ ৰিপ্ৰেজেন্ট নেশ্যনেল ফ্লেগ আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ হুইলটোই অৰ্থাৎ মাজৰ যিটো চকা আছে সেইটোই কি ৰিপ্ৰেজেন্ট কৰে ট্ৰাথ সত্যতা K. Srikanth has won Arjuna Award for which sport in India? K. Srikanth অৰ্জুন বঁটা কোনটো খেলৰ কাৰণে পাইছে বেডমিণ্টনৰ কাৰণে পাইছে আৰু আমাৰ লাষ্ট প্ৰশ্নটো হ'ব যেটো 50 নম্বৰ হু ইজ দ্য অৰ্ডাৰ অফ দ্য বুক এ লাইফ লেছ অৰ্ডিনাৰী এ মেময়াৰ বেবী হালদাৰ নামৰ ব্যক্তিগৰাকীয়ে লিখিছে এখন এ লাইফ লেছ অৰ্ডিনাৰী এ মেময়াৰ নামৰ কিতাপখন তো আপোনালোকে আমাৰ অফিচিয়েল ওয়েবসাইট ভিজিট কৰি ইয়াতে যেটো জিকে এণ্ড পিডিএফ তথা প্ৰিভিয়াছ পেপাৰ সেকশন আছে ইয়াৰ পৰা এইবিলাক ডাউনলোড কৰি ল'ব ভিডিঅটো লাইক শ্বেয়াৰ নিশ্চয় কৰিব ধন্যবাদ